আজি আমাৰ জুইশালত আছে মটৰ পনীৰ। মই মটৰখিনি বইল কৰি লৈছোঁ বনাবৰ কাৰণে আৰু লগতে আজি ৰুটি খাম বুলি কোৱা দেখি এয়া মায়ে এতিয়া ভিতৰতে আটা বেলি আছে। আৰু পনীৰখিনি বনাবৰ কাৰণে মই পিঁয়াজ আৰু নহৰু অলপমান কাটি দিলোঁ, লগতে জুইকুৰাও ধৰি দিছোঁ। মই কিন্তু নবনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। সকলোৱে জানে পনীৰ কেনেকৈ বনায়, কিন্তু আমাৰ ষ্টাইলতনো আজি আমি কেনেকৈ বনাওঁ আপোনালোকক অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। এতিয়া তেলত দিছে পাঁচফোৰণ আৰু কাটি লোৱা নহৰু পিঁয়াজখিনি লগতে দি দিছে, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিলে। এতিয়া তাৰ পাছত দি দিছে ধনিয়া, জিৰা, ৰেড চিলি, এনেকৈ কিবা কিবি ধেৰ মছলা এগালমান দিলে। মই কিন্তু মছলা খাই বেয়া পাওঁ, তথাপিও এতিয়া পনীৰ বনাইছে যেতিয়া খাবই লাগিব। মই কিন্তু পনীৰো নাখাওঁ, সেই লগত দিয়া আলু আৰু মটৰখিনিয়ে খাম। এতিয়া ফ্ৰাই কৰি লোৱা পনীৰকেইডোখৰ লগতে বইল কৰি লোৱা আলু আৰু মটৰখিনি তাতে দি দিছে। অলপ সময় সিজোৱাৰ পাছত সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছে। মই ভিতৰত গৰম পানী কৰি ৰাখিছোঁ উতলাই ইয়াত দিবৰ কাৰণে। আপোনালোকে যদি জুইত এনেকৈ বনাই খাই নাই পোৱা, তেতিয়াহ'লে বনাই খাই চাবচোন এবাৰ, বিৰাট টেষ্ট লাগে খাই। আমি যি বস্তু হওক, মাছ মাংস যি হওক, ভাত হওক, জুইতে ৰান্ধি খাওঁ। দেখিছে নহয় কেৰাহীৰ অৱস্থা কোলা হৈ গৈছেগৈ। আপোনালোকে ঘিণ নকৰিব আকৌ দেই। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে মোৰ এই ভিডিঅ'টো কোনোবা নতুন বন্ধু বান্ধৱীসকলে চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব দেই। চেষ্টা কৰিম আপোনালোকৰ আগত ভাল ভাল ভিডিঅ'সমূহ আগবঢ়াবলৈ। আৰু মই এতিয়া ভিতৰত যে কৰি ৰাখিছিলোঁ উতলা গৰম পানীখিনি, সেয়া অকণমান আনি পিনি ইয়াত দি দিছেহি। অলপ সময় এনেকৈ সিজোৱাৰ পাছত, মানে ঢাকি দিয়াৰ পাছত পনীৰখিনি হৈ গ'ল। আৰু এনেকৈ বনালে খুব কম সময়ৰ ভিতৰতে হৈ যায়। আৰু এতিয়া তেজপাত দুখিলা মই ধুই আনি তাতে দিবলৈ দিছোঁহি। আৰু লগতে মায়ে মানে বৰমান ধনিয়া খেতি কৰিছিলে হ'লে, মান ধনিয়া কয় যে, আমি আকৌ বৰমান ধনিয়া বুলি কওঁ। আপোনালোকে কি কয় নাজানো। এয়া এতিয়া তাতে দি দিলেহি, হৈ গ'ল পনীৰখিনি। আৰু এতিয়া গৰম গৰম ৰুটি আৰু পুৰিৰ লগত খোৱাহে কথা। মায়ে ভিতৰত ৰুটি আৰু পুৰি দুইটা বনাই আছে।